এয়া বগামাটি আমি ইয়াতে শুম এতিয়া আমি ইয়াতে শুম এতিয়া আমি যে শুম কি আৰাম এয়া কৰোঁ থাইলেণ্ড নহয় জাপান নহয় গোৱা নহয় এয়া অসমতে এখন থকা ঠাই বগামাটি হা কি আৰাম কি শান্তি হা শান্তি ক'ত যায় ইয়াত খোৱাৰ আৰামটো কেনেকুৱা আপুনি কৈ দিয়ক দুআষাৰ ক'ত ওপৰত উঠিব নাও উঠিম কৈ দিয়া জেকেটকেইটা পিন্ধিলোঁ আৰু নাওত উঠি দিওঁ ৰ'বা গৈছোঁ ৰ'বা ইয়াত শুই থাকিলে নহয় আমি এতিয়া ৰাফটিং কৰিম ইমান গৰম কৈ দিয়ক ৰাফটিং কেতিয়া কৰিম কেনেকৈ কৰিম আমি ৰাফটিং কৰিম এতিয়া অলপ আহোঁ অনুমতি লৈ পেলাই আমি নিশ্চয় ৰাফটিং যাম আৰু তাতো দেখুৱাম ৰাফটিং আমি কেনেকৈ কৰোঁ মজাটো আমি ল'ম কিন্তু আপোনালোকে উপভোগ কৰিবলৈ পাব দাদাই কৈছে 2 মিনিট ৰখক অনুমতি লৈ ল'ম তাৰপিছত দেখুৱাই আছোঁ এইখন দেখুৱাই দিছে আমি এইখনতে কৰিম 2 মিনিট ৰখক কিমান গৰম পাল হৈ থকা নাই এনে ক'লা মানুহ মই আৰু ক'লা হ'লোঁ আজি আহি কিন্তু ভাল লাগছি মইতো ইয়াতে থাকিম এতিয়া মই আৰু ঘৰত নাযাওঁ